হেল্ল' এভৰিৱান, আজি যিহেতু দেওবাৰ, গতিকে আমি আজি মাক জীয়েকেহে বজাৰলৈ বুলি যাওঁ। মানে বজাৰ কৰিবলৈ নহয় দেই, আমি বেংকত কাম আছে আৰু ইফালে মোৰ বেলেগ কাম এটাও আছে, আপোনালোকক দেখাম বাৰু। গতিকে এয়া চাওকচোন, অট' আহিব বুলি ৰৈ আছোঁ। বহুত অসহ্য লাগেও এনেকৈ অট' নাহিলে। বতৰো ইফালে বেয়া, ছোৱালীও আমনি কৰিছে। আৰু অৱশেষত এয়া আমাৰ দেহাই কিন্তু হাত বাউলি দি অট'খন ৰখাই দিছে দেই। আমাৰ দেহাই কিন্তু একদম ডাঙৰ হৈ গ'ল আৰু দৌৰি দৌৰি গৈ তাই উঠিছেগৈ। অৱশেষত ছিট খালী আছিলে কাৰণে ভালেই হ'ল, নহ'লে সদ্যহতে মানে দেওবাৰ দিনটোত ছিট খালী নাপায়, কিন্তু আজি ছিট খালী আছিলে, ভাগ্য ভাল। গতিকে আমাৰ দেহা গৈ এয়া বহিবলৈ লওঁতেনে মই অকণমান ভিডিঅ' কৰিলোঁ আৰু আমি এতিয়া যাম। আৰু গৈ থাকোঁতে ভিডিঅ' চিডিঅ' নকৰোঁ আৰু একেবাৰে গৈ তাতহে কৰিমগৈ, গতিকে চাই যাব। আৰু এয়া অৱশেষত আমি আহি পাই গ'লোহি বজাৰৰ জেগা, বজাৰ বহা মানে ঠাইডোখৰ। কিন্তু আমি বজাৰৰ ভিতৰলৈ সোমাই নাযাওঁ, গতিকে ৰাস্তাই ৰাস্তাই আমি গন্তব্যস্থানলৈ যাওঁ। আমাৰ যিটো মানে কামৰ বাবে আহিছিলোঁ প্ৰথমতে, তালৈ গৈ লওঁ। আৰু কাষে বাৰে থকা অকণমান বজাৰ দেখাইছোঁ বাৰু। এইবিলাক আম দেখিছেনে? বৰষুণ বতৰত আম নলওঁ দেই, মিঠা হ'লেও টেঙা হ'লেও, ঘৰতে খাই খাই আমনি লাগি গৈছেগৈ আৰু অকণ আপোনালোকক দেখাই যাম। এয়া আচলতে ৰাস্তাৰ কাষৰ বজাৰহে, ডেইলি যিবিলাক বহে সেইবিলাকহে। কিন্তু আমাৰ কাম আছে এইফালে, বেংক আছে এইফালে, আৰু বিশেষকৈ মোবাইলটো মোৰ মানে ডিছপ্লে' এখন খুৱাবলগীয়া হৈ আছে। গতিকে অকণমান যিহেতু বজাৰ কৰিম ইফালে সিফালে, মোবাইলটো মানে দি থৈ আহোঁগৈ মোবাইলৰ দোকানত। আধা ঘণ্টা 1 ঘণ্টামানত ভিতৰত মানে বনাই দিব চাগে। গতিকে লৈ আহি আছোঁ। প্ৰথমতে যাম বেংকলৈ আৰু দ্বিতীয় কাম হৈছে মোবাইল। আৰু আপোনালোকক বেছিকৈ দেখাবলৈ নহ'ব, কাৰণ মোবাইলটো পৰা ঘূৰি আহিমগৈ। মোবাইল অনাৰ পিছত অকণ দেখাম বাৰু দেই, কেনেকৈ কি বজাৰ কৰিলোঁ, কি কথা। বজাৰ ইমান বিশেষ নকৰোঁ, বজাৰৰ ভিতৰলৈ নাযাওঁ বাৰু, আপোনালোকক কৈছোঁৱে। কিন্তু ৰাস্তাৰ কাষতে যি পাৰোঁ কৰিম আৰু। এয়া মোবাইলৰ দোকান পাই গ'লোহি আৰু ইয়াতে এতিয়া মোবাইলটো দিম ভাল কৰিবলৈ। আৰু এয়া চাওকচোন, মোবাইল চোবাইল ভাল কৰাৰ পিছত এয়া আমি হোটেলত চাহ খালোঁ। মই চমোচা খালোঁ, ছোৱালীয়ে জেলেপি, আৰু ইফালে গুচিয়ে আহিলোঁ। আৰু এয়া দেখিছে মোবাইলত ডিছপ্লে' লগোৱা প্ৰুফ মানে প্ৰমাণ। আৰু লগতে এয়া আমাৰ দেহালৈ স্পৰ্টিং দুটা আনিলোঁ, দোকানৰ পৰাই আনিছোঁ, বজাৰলৈ নোসোমালোৱেই। স্পৰ্টিং দুটা আনিছোঁ, এই আজিকালি ষ্টাইলৰ। আজিকালি ডাঙৰ ডাঙৰ স্পৰ্টিং লাগে, আমাৰ দেহাক ডাঙৰ হৈছে যে সেইকাৰণে। আৰু বুকুতে সেয়া পেটতে আছে একদম ছোৱালী বা, তাই বাহে বেছিকৈ মানে পচন্দ কৰিছে, বা কৈ পেলাই। আৰু ইফালে আনিলোঁ এযোৰ চপ্পল, মানে বাৰিষা ইয়াত ইমান বৰষুণ, গোটেই জোতা চোতাবোৰ বেয়া হৈ গৈছে। 22 নম্বৰ চপ্পল পিন্ধিব পৰা হৈ গ'ল আমাৰ দেহা, দেখিছে। আৰু এয়াই আনিলোঁ তাইৰ বাবে। আৰু লগতে বিশেষ বস্তু এটা, এয়া আচাৰ দেখিছেনে? 100 টকা মানে গোটেই বটলটোত মানে 150 দিছিলে, কিন্তু মই 100 টকাৰ আচাৰ লৈ আহিলোঁ। বটলে চটলে দিলে বাৰু, বহুত বেছি ভাল লাগে। আৰু যিহেতু ইয়াত গাঁৱৰ মানুহে মানে গোটৰ মানুহে বনোৱা, ইয়াত বিকিছিলে মানে গোটৰ মানুহবিলাকে, সেইকাৰণে লৈ আহিলোঁ খাই চাওঁ বুলি। আৰু আচাৰ বুলি ক'লে মই এনেও বলিয়া, আপোনালোকে ভাল পায়নে বাৰু? বহুত বেছি ভাল লাগে ন? মই একেবাৰে মানে ভইচ অভাৰ কৰি থাকোঁতে জিভাৰ পানী আহি গৈছে আৰু। আৰু এয়া আমাৰ দেহালৈ কল আপেল যি পাৰোঁ লৈ আহিলোঁ। আৰু ইমান দাম, বহুত বেছি দাম পায়। 50 টকাত মানে 80 টকাত আপেল দুটাহে উঠিছে, ডালিম দুটা।